ওয়েলকাম টু কনসেপ্ট হাব 360 আপোনালোকে চাই আছে কনসেপ্ট হাব 360 য'ত আমি প্ৰতিটো কনসেপ্ট স্পষ্ট আৰু সহজ ভাষাত বুজাওঁ আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 10ৰ বিজ্ঞানৰ মোস্ট ইম্পৰ্টেণ্ট কেইটামান কোৱেশ্চন এতে চাম আৰু 2026ত এছএলসি এক্সামত আহিবলগীয়া মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন কেইটা আমি আজি লৈ আহিছোঁ মডেল কোৱেশ্চন পেপাৰ জেনেৰেল সায়েন্স তোমালোকে চাই যোৱা ঠিক আছে তোমালোকে এইকেইটা নিজে সলভ কৰিবা এইকেইটাৰ মই সলিউশন মই দি দিম এমসিকিউৰ সলিউশন কেইটা দি দিম তোমালোকে ভালকে চাই যোৱা কেইটা নেক্সট এটা পোহৰৰ ৰশ্মি মাধ্যমৰ পৰা মাধ্যম বিলৈ প্ৰতিহাৰিত হৈছে তো ভালকে চাই যোৱা সলভ কৰিবা সলিউশন কেইটা দি দিম পাৰিলে এইকেইটাৰ পৰাই কমন পৰিব তোমালোকে ভালকে চাই যাবা নেক্সট এটা চাই যোৱা এমসিকিউৰ কেইটা এনসার দিয়া আছে এতে ভালকে তোমালোকে ভালকে চাই যাবা এমসিকিউ এটা মোস্ট ইম্পৰ্টেণ্ট এমসিকিউ আৰু ডিসক্ৰিপটিভ কেইটামান কোৱেশ্চন আছে এইকেইটা ভালকে চাই যাবা সমীকৰণ সমতুল্য কৰা ভালকে চাই যাবা মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন এইকেইটা ভালকে চাই যাবা মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন উত্তল দাপনৰ দুটা ব্যৱহাৰ লিখা 100% আহিব ভালকে চাই যাবা 2 মাৰ্কৰ 100% এটা ভালকে চাই যাবা মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এটা আৰু যদি সলিউশন লাগে তেন্তে কমেন্ট কৰি জনাবা মই সলিউশন কেইটা দি দিম উৎকৃষ্ট ইন্ধনৰ দুটা বৈশিষ্ট্য লিখা ভেৰি ইম্পৰ্টেণ্ট দুইবাৰ কৰ তেজ কি অক্সিজেন কৰি ৰঞ্জক পদাৰ্থ কি মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন ৰিপিটেড কোৱেশ্চন এইকেইটা মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন কেইটা মানেতে আছে ভালকে চাই যাবা সো আজিৰ ভিডিও এইকেইটাই আছিল তো ভালকে ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিবা যদি আপুনি সঁচাকৈ কনসেপ্ট বুজি পৰিব বিচাৰে তেন্তে কনসেপ্ট হাব 360 চেনেলটো সাবস্ক্ৰাইব কৰক ইয়াত আমি নিয়মীয়াকৈ এছএলসি আৰু অন্যান্য এক্সামৰ বাবে কোৱালিটি এডুকেশ্যনৰ কন্টেন্ট আগবঢ়াওঁ ধন্যবাদ পুনৰ লগ পাম